তো হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল থ্ৰু ব্লগছ। তো গাইজ বহুত দিন মই ভিডিঅ' দিব পৰা নাছিলোঁ গাইজ। তো আজি আমি যাব ওলাইছোঁ, আজি হৈছে জানুৱাৰী 3 তাৰিখ। আজি আমি যাব ওলাইছোঁ ৰাণীলৈ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু গাইজ আমি এইখনতে যাম। কমটি কি খবৰ গাইজ? আমি এতিয়া গাড়ী উঠি লৈছোঁ, এতিয়া পৰা যাব আৰু গাড়ী। আৰু গাইজ ভিডিঅ'টো ভালকৈ চাই থাকিব দেই। এয়া চব বহি আছে, ঠাণ্ডা লাগিছে একদম মাৰিছে একদম মেইন গাইজ। আৰু গাইজ আমি আহি পিনে দীপৰ বিল পাই গ'লোঁ। দীপৰ বিল গাইজ সেই দেখিছেনে কিমান পাহাৰ তাতে আছে, কিমান ডাঙৰ ডাঙৰ পাহাৰ। আৰু সেই মানুহটো কি চাই আছিলোঁ গাইজ। আৰু বহুত অপেক্ষাৰ মূৰত আমি আহি পালোঁ কপিলি। আৰু ইয়াত মানে এটা মানে গেট আছে, তাত মানে পইচা ল'ব গাইজ। তো দেখাই আছোঁ। ফাইনেলি আমি আহি পালোঁ গাইজ ৰাণী। আৰু গাইজ ৰাণী কপিলি একে দিয়ক, ওচৰতে ৰাণী ওচৰতে কপিলি। চাউণ্ড গাইজ মানে আৰু গাইজ প্লেচটোতো খুবেই ভাল লাগিছে পূৰা খানা খাব পৰা মজা প্লেচ। আৰু ইয়াত মানে গাইজ মানে পাহাৰ বহুত আছে, এই দেখিছেনে বহুত কেইখন পাহাৰ আছে। এই ওপৰত পূৰা ওখ ওখ পাহাৰ গাইজ, বহুত পাহাৰ আছে। আৰু আমি গাইজ বলকচোন অকণমান আগৰ পৰা আহোঁ। এইফালে গোটেই দোকান চোকান আছে, এইবোৰ গোটেই দোকান আৰু গোটেই দোকান আৰু চবফালে দোকান। এয়া পাহাৰ, চবফালে জংঘল, বঢ়িয়া প্লেচ গাইজ এইটো খানা খাব পৰা। এইখন যে এখন ব্ৰিজ গাইজ দেখিছে, তো দেখিছে গাইজ সেইটো হৈছে নিজৰা, পূৰা মজা জেগা, বম প্লেচ আৰু দেখিছে গাইজ পূৰা। আৰু এয়াৰপৰ্ট যদি কিবা পৰো কি হ'ব নো। ভাল লাগিছে মানে আজি আহি ৰাণী। আৰু গাইজ কোনোবা যদি ভাবি আছে পিকনিক আহিম বুলি, তো মই কওঁ বঢ়িয়া এটা প্লেচ কিন্তু ৰাণী, আপোনালোকে ইয়াত আহক আৰু খানা খাওক। এই দেখিছে গাইজ ইয়াৰ পৰা সূৰ্য ওপৰৰ পৰা গাইজ প্লেচটো বঢ়িয়া ইয়াৰ, কি ক'ম আৰু মজা। আৰু দেখাম নিজৰা, ইয়াত কি মজা নিজৰা আছে দেখাম। গাইজ শব্দটো শুনিছে নিজৰাৰ পৰা একদম কি মজা নিজৰা বৈ আছে। এইফালে শিল, এই বা পানীৰ ধাৰ, আৰু এই নিজৰা চাউণ্ডটো মজা লাগে দেই শুনিলে। গাইজ পানীখিনি দেখি পূৰা একদম গা ধুব আহিছে। ইমান ঠাণ্ডা পানী ন, কেনেকৈ গা ধুম, ঠাণ্ডা নহ'লে মই পূৰা একদম গা ধুই দিলোঁ হয় গাইজ। পেচেণ্টে আমাৰ বিদ্যা কৈছে গাইজ ইয়াতে আহক বঢ়িয়াকৈ খাই যাওক এসাঁজ। এয়া পানী, এগাছ পানী আহি আছে। আৰু এবাৰ পানীখিনি লাগিছে আৰু কি ঠাণ্ডা পানী মানে। সেই দেখিছে গাইছে এই ওপৰৰ পৰা শিল বহুত আছে, সেই ওপৰৰ পৰা একদম মানে সেই নিজৰাটো বৈ আহিছে আৰু ইয়াত পৰিছে পানীখিনি। গাইজ আমাৰ মা পুৰা ডান্স কৰি দিয়া, মা হাই কৰি দিয়া। বৰমা হয় তো গাইজ পুৰা যে চব্জি চলাই আছে এয়া। আৰু গাইজ ভাত বনাই আছে আমাৰ খুৰীমাই। ৰান্ধনি আজিৰ আমাৰ মেইন ৰান্ধনি হৈছে আমাৰ খুৰীমা। এখন চৌকা পূৰা বহাই দিছে আৰু খানা খাবই লাগে। আৰু এইটো আমাৰ বৌ গাইজ, খবৰ ভালনে? বঢ়িয়া। অঁ সেইটো হয়, ভোক লাগছে কিবা খাই লওঁ ৰ'ব গাইজ। তো গাইজ চব খোৱাত ব্যস্ত, এতিয়া চাহ খাই আছে, এইফালে খাই আছে আইতাটোৱে। আৰু এইটো হৈছে কণী গাইজ, কণী। তো গাইজ দেখছি গাইজ চবত ডান্স উঠি গৈছে গান শুনি। দেয়া গিলাক কয় হিট বুলি গাইজ নাই। আৰু গাইজ ইয়াত এখন ধাবা এখন আছে, দেখাই আছোঁ আপোনাক।
এখন গাইজ ধাবা অনন্য ধাবা দেখাই আছোঁ দেখিছে হেপী নিউ ইয়াৰ লেখা আছে ইয়াৰ পৰা বোলে ৰং বনাই মোক মানে মায়ে কৈছে আৰু মই নাজানো বাকী ইয়াত বগৰী চগৰী আছে পুৰা দেখিছে গাইজ পুৰা একদম মাংস পুৰা আছে সেই গাইজ পুৰা মাংস কাৰ কাৰ প্ৰিয় কমেণ্ট ক'বচোন মাংস পৰি আছে গাইজ এইটো হৈছে কপিলী পিকনিক স্পট আৰু এই গোটেইখিনি মানুহ আৰু মানুহ তাৰ পৰা গোটেই মানুহ ইয়াৰ পৰা 10 কিলোমিটাৰ আগত যাওঁ আমি মেঘালয়ৰ বৰ্ডাৰ পাম গাইজ এইখন হৈছে কপিলী নদীৰ পৰা এনেকৈ মানে বৈ আহে কপিলী নদী গাইজ চাচোন কিমান পানী ধাৰ গাইজ পানী পানীৰে পানী ইমান ঠাণ্ডা পানী কি মজা ইয়াৰ পৰা যদি আমি আৰু 10 কিলোমিটাৰমান যাওঁ তেতিয়া আমি মেঘালয় বৰ্ডাৰ পাম গাইজ মেঘালয় বৰ্ডাৰ এয়া দেখিছেনে কপিলী এনেকৈ বৈ আহিছে গাইজ অকণ আগৰ পৰা আহোঁ অলপ কি মজা গাইজ গোটেই শিল মা কি কম কি বঢ়িয়া এটা ফিল হৈছে গাইজ ইয়াত মানে ঘৰত যাবলৈ ইচ্ছা নাযায় মজা পুৰা পানী এশোপা শিল গাইজ পানী পুৰা পানী আৰু পানীত ধাৰ বহুত গাইজ দেখি মজা লাগিছে গাইজ খুব কম আৰু গাইজ কোনে কোনে ইয়াত মানে আহি পাইছে আগতে কমেণ্টত ক'বচোন মজা লাগিছে ইয়াত গাইজ গা ধুব পাৰিলে মজা লাগিব ঠাণ্ডা দিন ন নহ'লে গৰমৰ দিন হোৱালে গা ধুলোঁ হয় ঠাণ্ডা পানী গাইজ মাহ এতিয়া আমাৰ মাহঁতে বিহু নাচিব ওলাইছে আৰু গাই ইয়াত মানে মাংস বনাই আছে আমাৰ সেই জেঠিমাই কি খবৰ বঢ়িয়া তো গাইজ বঢ়িয়া লাগছে আৰু ভাত চাত খাম আৰু ঘৰত যাম গাইজ মই থাকিলোঁ ইয়াতে আৰু গাইজ আজি এটা টিকট কাটিলোঁ সেইটো দেখিছেনে টিকেট এটা কাটিলোঁ গাইজ আপোনালোকে অলপ আশীৰ্বাদ কৰিব যাতে এখন গাড়ী আনিব পাৰোঁ আৰু কাৰ আছে জিমনি গাড়ী যায় চব আছে যদি এখন এৰপে গাড়ী পাওঁ ন বস্তু ডাঙৰ খানা দিম চব পকাই দিম গাইজ মাত্ৰ গাড়ী এখন কিবা পালে ভাল লাগে আৰু গাইজ এতিয়া মানে ভাত চাত বনাই আছে মাংস বনাই আছে আৰু বাকী মাছ চাছ হ'ল অলপ আমি ভাত চাত খাম তাৰ ঘৰত যাম গাইজ চাই থাকিব গাইজ ভাত আঞ্জা হৈ গ'ল এতিয়া পূৰা সাজি দিছে আৰু গাইজ সকলোৱে ভাত চাত বনোৱা হৈ গ'ল এতিয়া সকলোৱে আৰু খোৱাত ব্যস্ত গাইজ ভাত আঞ্জা হৈ গ'ল এতিয়া পূৰা সাজি দিছে এতিয়া খালী হ'ল আৰু গাইজ ভাতটো এতিয়া আমি খাই লওঁ বঢ়িয়াকৈ ভাত চাত খাই গাইজ লগ পাইছোঁ এতিয়া আৰু ঘৰত যাম বুলি ভাবিছোঁ তো ভিডিঅ'টো মানে ঘৰত যাই মানে সমাপ্ত কৰিম আৰু গাইজ দিনটো পূৰা ভাল লাগিল সকলো এনজয় কৰিলোঁ ব'লক এতিয়া ঘৰত যাওঁ আৰু তো এইগিলাচ সকলোৱে গাইজ গেল লৈছে মই এখন তোৰ লৈছোঁ দেখ আৰু উপায়টো নাই চবে বাল্টিং জানি লৈ ঘৰমুৱা হৈছোঁ ঘৰটো যাবই লাগিব হয় না আৰু গাইজ ভিডিঅ'টো আজিলৈকে এইখিনি আছিল যদি ভিডিঅ' চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব লগতে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব বাই বাই জয় অসম